মই প্ৰিয়াই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মুডুত চামফুড চলে আজি আপোনালোকৰ মাজলে আৰু এটা নতুন ৰেচিপি লৈ আহিছো চাঙৈ টেঙা এয়া মা উঠাই আছে চাঙৈ টেঙা মাছৰ লগত টেঙাখিনি বনোৱাৰ আগতে তুলি আনি পেলাই শিপাবিলাক যিবিলাক থাকে সেইবিলাক পেলাই দিব লাগে পুৰা সাফা কৰি ল'ব লাগে এনেদৰে সাফা কৰি ল'ব শিপাখিনি গোটে সাফা কৰি ল'ব লাগিব টেঙাখিনি বাৰু উঠালো এতিয়া কি কৰোঁ মাছ তবলে বজাৰ ৰাখিলোঁ পালোঁ একেবাৰে জিয়া জিয়া কমন কাৰ্ভ তাকে কিনি ল'লোঁ এতিয়া বাছি আছে এইখিনি লৈ পেলাই ঘৰ যাম টেঙাখিনি প্ৰথমতে বইল কৰি লৈছোঁ বইল কৰি লৈ পেলাই ইয়াতে পানী ঠাণ্ডা পানী অকণমান দিছোঁ লগে লগে বইল হোৱাৰ পিছত এনেকৈ খচি ল'ম কেৰাহীখন পাতি পেলাই ইয়াত মিঠাতেল অকণমান দি পিঁয়াজ দি দিছোঁ আলু তিনিটা লৈছিলোঁ তিনিটা লৈ পেলাই এনেদৰে পিটিকি লৈছোঁ আৰু এইখিনি মই এটা টাইম এতিয়াই পিঁয়াজখিনি ভাজি হৈ গৈছে আৰু আলুখিনি ভাজি ল'ম এতিয়া ইয়াতে দিম মই জোখমতে হালধি আৰু সোৱাদ অনুযায়ী নিমখ আৰু এইখিনি ভালদৰে ভাজি ল'ম পিঁয়াজখিনি অকণমান তলত বেছি ৰঙচুৱা হৈ গ'ল এইখিনি খচি হৈ গ'ল যিখিনি শিপা ওলাই এইখিনি পেলাই দিম এইখিনি এতিয়া উতলিবলৈ দিম মই চেকি নাই লোৱা হেৰিখিনি শিপাখিনি পেলাই দিছোঁ এইখিনি ভালদৰে উতলিব দিম মাছ ইয়াতে এড কৰা নাই এয়া দেখিছেনে উতলি আছে হোৱাৰ কাৰণে অকণমান বাৰু দেখিবলৈ অসুবিধা হৈছে মই 15-20 মিনিট উতলাই লৈছোঁ যাতে টেষ্টটো ওলাই যায় টেঙাৰ পৰা এইখিনি উতলি থাকোঁতে মই এতিয়া ইয়াতে ভাজি লোৱা মাছখিনি দি দিম আৰু অলপ সময় উতলিবলৈ দিম টেঙাখিনি 5 মিনিট উতলি এতিয়া গেছটো অফ কৰি দিম আমাৰ চাঙৈ টেঙাৰ তৰকাৰী ৰেডি যদি ৰেচিপিটো ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ আহিছোঁ পুনৰ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে বাই বাই